আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দৌলগোবিন্দ মন্দিৰৰ বিষয়ে কিছু কথা জনাম। দৌলগোবিন্দ মন্দিৰ অসমৰ উত্তৰ গুৱাহাটীৰ চন্দ্ৰভাৰতী পাহাৰত অৱস্থিত। এই মন্দিৰত ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনা কৰা হয়। এই মন্দিৰটোত প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহত স্থানীয় লোকসকলে ফাকুৱা উৎসৱ উদযাপন কৰে। এই মন্দিৰৰ উৎপত্তি সম্বন্ধে বহুতো প্ৰচলিত কাহিনী শুনা যায়। ইংৰাজৰ দিনত শাসন পৰিচালনাৰ বাবে স্থানীয় কিছুমান অভিজাত সম্প্ৰদায়ৰ হাতত শাসনৰ কিছু দায়িত্ব অৰ্পণ কৰা হৈছিল। ইয়াৰে নলবাৰী অঞ্চলত সদৰ আমিনৰ দায়িত্ব দিছিল গড়গৰাম বৰুৱাৰ ওপৰত, আৰু গড়গৰাম বৰুৱা আছিল পণ্ডিত আনন্দৰাম বৰুৱাদেৱৰ পিতৃ। গড়গৰাম বৰুৱা সদৰ আমিনৰ দায়িত্ব থকা সময়ত এটা আচৰিত ঘটনা ঘটিছিল। বৰ্তমানৰ ৰঙিয়া নগৰৰ সীমাত অৱস্থিত জেকেৰিয়া নামৰ এখন গাঁৱৰ কাষতে সন্ধ্যাজাৰ নামৰ এখন অটব্য অৰণ্য আছিল। সেই জেকেৰিয়া গাঁৱৰে এজন ব্ৰাহ্মণৰ ঘৰত এজনী কপিলী বৰ্ণৰ গাই আছিল। গাইজনীয়ে হেনো নিতৌ শেষ নিশা ডিঙিৰ বান্ধ খুলি সন্ধ্যাজাৰ অৰণ্যলৈ গৈ এজোপা বীৰণা গছৰ ওপৰত আহাৰ পাতি গাখীৰ ঢালি পুনৰ গোহালিলৈ ঘূৰি আহিছিল। সদৰ আমিন বৰুৱাই এই কথা গম পাই সেই ৰহস্য উদ্ঘাটন কৰাৰ বাবে বীৰণা গছজোপা থকা ঠাইখিনি খন্দোৱালে আৰু তাত এটা শ্ৰীকৃষ্ণৰ বিগ্ৰহ উদ্ধাৰ হয়। সেই মূৰ্তি সভক্তিৰে ৰাইজে শোভাযাত্ৰা কৰি আনি চন্দ্ৰভাৰতী পাহাৰত স্থাপন কৰে। তাৰপিছত নিয়ম নীতি অনুসৰি নতুন বিগ্ৰহটো দৌলত স্থাপন কৰা হ'ল আৰু তেতিয়াৰে পৰা এই বিগ্ৰহটো দৌলগোবিন্দ নামেৰে জনাজাত হৈ পৰিল। এই মন্দিৰটো ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত বাবে ইয়ালৈ যাবলৈ চৰকাৰী বেচৰকাৰী বিভিন্ন নাৱৰ ব্যৱস্থা আছে। একেদৰে গুৱাহাটীৰ পৰা শৰাইঘাট দলং পাৰ হৈ ৰাস্তাৰেও এই মন্দিৰলৈ যাব পাৰি। এইখিনিয়ে আছিল দৌলগোবিন্দ মন্দিৰৰ বিষয়ে কিছু কথা। যদিহে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।